ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰত গৈ ডিব্ৰুগড়ৰ এজন বিধায়ক তেৰছ গোৱালাই শ্বহীদ কমৰেড গংগাৰাম কলৰ ওপৰত যি অপমানসূচক মন্তব্য দাঙি ধৰিলে তাৰ আমি অতি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি তেখেতক ধিক্কাৰ দিছোঁ। তেখেত এজন ছাত্ৰ সংগঠনৰ নেতা হৈ আজি বিধায়ক হৈ আছে আৰু এগৰাকী শ্বহীদক কেনেদৰে সম্বোধন কৰিব লাগে ইমানো কাণ্ড জ্ঞান নথকা তেৰছ গোৱালাক আমি এই প্ৰতিবাদী সভাৰ যোগেদি আমি ধিক্কাৰ দিছোঁ আৰু আজি তেখেতৰ আমি প্ৰতিমূৰ্তি দাহ কৰিম আৰু তেখেতক সকীয়াই দিছোঁ যে আপুনি অলপ জ্ঞান অৰ্জন কৰি লওক, আপুনি অলপ শিকি লওক। আপোনাৰ হয়তো শিক্ষা কম আছে যে এজন শ্বহীদক কেনেধৰণে মানুহে সম্বোধন কৰিব লাগে। যিজন শ্বহীদ আজি 14 বছৰ হ'ল মৃত্যু হোৱা, তেখেতৰ নাম লৈ আপুনি নিৰ্বাচন প্ৰচাৰ কৰা বন্ধ কৰক। আৰু আপুনি জনা দৰকাৰ যে মুখ্যমন্ত্ৰী হৈ থকা সময়ত সৰ্বানন্দ সোণোৱালে নিজেই গংগাৰাম কলৰ ঘৰত গৈ প্ৰতিশ্ৰুতি দি আহিছিল যে তেখেতৰ শত্ৰুক, তেখেতৰ হত্যাকাৰীক ধৰা হ'ব বুলি। আৰু তেখেতৰ প্ৰচাৰ অভিযানত গৈ আপুনি গংগাৰাম কলক আজি অপমান কৰিছে। এই অপমানৰ আপুনি ৰাজহুৱাভাৱে ক্ষমা খোজক, আমি তাৰ দাবী জনাইছোঁ। অন্যথা এই আন্দোলন আৰু তীব্ৰ হ'ব। ইয়াৰ কাৰণে আপোনাক সকীয়াই দিলোঁ।